আজি আমি আহিছোঁ এজন বন্ধুৰ ওচৰলৈ। তেওঁ ব্ৰহ্মপুত্ৰৰ পাৰত বহুত ডাঙৰ খেতি আছে। আমি বাটতে ফোন কৰি গম পালোঁ যে বন্ধুজন কিবা কামত বোলে বেলেগ নিজৰ কামত তেওঁ বাহিৰলৈ গৈছে। গতিকে আমি তেওঁক লগ নাপাম, কিন্তু আমি তেওঁৰ জেগাটো হয়তো আপোনালোকক দেখুৱাব পাৰিম। আধা ঘণ্টা সময় জাৰ্ণি কৰি আমি পালোহি অৱশেষত। মই ইয়াত আহি গম পাইছোঁ যে ইয়াত বোলে দুপৰীয়া গধূলি কথা নাই, বাঘ এটা ঘূৰি ফুৰিছে। সেইটো কিনে হেৰি দেখা নাই, কিন্তু আমি খোজবোৰ পাইছো। কেতিয়া পাই? কালি ৰাতি গৈছে। তাৰপৰা ইফালে গড়, ইফালে হাতী। হাতীৰ যিটো দঁতাল আছে, কেইটামান আহে হাতী? হাতী এতিয়ালৈকে 5টা আছিলে। বাঘটো কি মানে কেনেকুৱা বাঘ হ'ব আপোনাৰ মতে? এইটো ঢেকীয়াপতীয়া বুলি কৈছে। ঢেকীয়াপতীয়া নি বাঘটো? এনেকে বাঘটো কম যে মাংস অকণ খাওঁ যা, আমাক এইটো অন্যায় নকৰিবি। কোমলীয়া লোৱা কেইটা গড় আছে ক'ত নিবিৰে? গাখীৰ চাখীৰ খীৰাব পাৰে নে? গাখীৰ চাখীৰ কালি ইয়াত থকা মানুহজনেতো সুধিলে, কথা কি কৈছে শুনিছে যে ইয়াত মানে গড়ো আছে 3টামান, বোলে বেছি দূৰলৈ নাযাব আৰু হয়তো বাঘটোৰ মুখত পৰিলে বাচি যাব পাৰে, কিন্তু গড়টোৰ মুখত পৰিলে হয়তো নাবাচিবও পাৰে। গতিকে মৰণকে শৰণ দি মই অলপ ওলাই আহিছোঁ। এইটো বহুত বেছি হাবি আছে আৰু এইখিনিত মোৰ বন্ধুজনৰ খেতি হয়, তেওঁ খেতি কৰে ইয়াত। এইটো ব্ৰহ্মপুত্ৰৰ এটা চাপৰি হয় আৰু ইয়াত হাতীটো আহিয়ে থাকে। আৰু ইয়াত আহি মই আচলতে বহুত দিন অহা নাছিলোঁ, মই বহুত দিনৰ মূৰত আহিছোঁ। তেওঁৰ খেতিটো দেখুৱাইছোঁ, তেওঁ যিটো মাটিত খেতি কৰে এই জেগাটো দেখুৱাইছোঁ। একদম ৰ'দত পুৰা মাৰি আছে। এতিয়া কিমান ৰ'দ দিছে গম পায়? একদম মাৰি আছে কোৰ। গতিকে এখেতসকলৰ শাৰীৰিক মানে যিটো শ্ৰম নহয়, তাত ডায়েবেটিছ প্ৰেছাৰ ক'ত হ'ব? একদম ৰ'দত মাৰি আছে। দেখিছে এইখন কিমান ডাঙৰ এটা এৰিয়া। এইখিনি তৰৈ নি গোটেইখিনি? তৰৈ কিমান ওলাব এইবাৰ? ডেইলি 1.5 কুইণ্টেল? কমে হয়, কেতিয়াবা 3 কুইণ্টেল মান যায়গৈ। 3 কুইণ্টেল? ক'ৰ পৰা বেপাৰী ক'ৰ পৰা আহে? আপোনাৰ আমাৰ গাঁৱৰে আছে বাৰু। টাউনত দিয়ে ন? টাউনৰ পৰাও আহে বেপাৰী। সেইপিনে সেই তাততো আপোনাৰ বেঙেনা আছে। যে নদীৰ মানে চাপৰি অঞ্চলত খেতি কৰিবৰ কাৰণে এটা অস্থায়ীকে কেম্প বনাই লয়। কেম্প বহা মানে এটা কেম্প বুলি ক'ব পাৰে। আমাৰ গাঁৱলীয়া মানে যিটো খাটি শুদ্ধ ভাষাত ক'বলৈ গ'লে এইটো বহা বুলি কয়। বহাত আপোনালোক কৰিছে, বহাত আছে পাং বুলিও কয় বহুতে। এইটো হৈছে আমাৰ পাংকু হাই কোৱা। পাংকুৱে পিঁয়াজ বনাব। পাংকু পিঁয়াজ এইটো চোন বনাই আছো গাহৰি। এইটো হৈছে অগৰাগুটি। অগৰাগুটি লাগিব নেকি? এইটো হৈছে অগৰাগুটি। দেখিছে এইটো কেনেকুৱা? এইটো আগতে আমি স্কুলত থাকোঁতে চুলিবোৰত দলিয়াই দিছিলোঁ। যাক কেঁকোৰা চুলি থাকে বা ছোৱালীখিনিৰ চুলিত এই গুটিটো মাৰি পঠাওঁ লাগি যায় মানে এইটো বেয়াকৈ লাগি যায়। দেখিছে গুটিটো? এইটো বহুত বেছি শুং আছে। শুংখিনি লাগি থোৱা চুলিৰ পৰা নাৰাখে সহজে। মই মাৰি দি চাব দেই। এইটো হৈছে গছ। দেখিছে এই গছজোপাত আপেলৰ নিচিনাকৈ এইটো লাগি আছে। এইখিনি দেখিছে ডিমৰু বুলি ভাবিছে, ডিমৰু নহয়, বহুত বেছি লাগিছে, কিন্তু চৰাইও খোৱা নাই। বস্তু হ'ল এইটো ঠিক আপেল, সৰু আপেলটোৰ নিচিনা। আৰু এইটো কিন্তু চৰায়ে তৰাই বৰ বিশেষ খোৱা নাই, কিন্তু ঠাই খাইছে যেতিয়া মানুহে খাব পাৰিব।
মালটো হ'ল এইটো আৰু ইয়াক ফালি চোৱা যাওক ভিতৰতে এইটো ওলালে কিন্তু এইটো মানুহে এনেকুৱা ডিমৰুৱে হয় কিন্তু ডিমৰুটো যিটো খায় যিটো খোৱা ডিমৰু হয় সেইটো কিন্তু অলপ বেলেগ হয় মানে ডাঙৰ যিটো ডিমৰু সেইটো ভিতৰতে বহুত বেছি মানে কি লিকুইডৰ নিচিনা থাকে এইটো অলপ ৰাফ তথাপিতো এইটো চবে খাবলৈ হাক দিছে মই অকণমান টেষ্ট কৰি চাওঁ भाई मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को আলু বিলাহী পৰা ৰেডি আমাৰ খোৱা বোৱা হৈ গ'ল আৰু এতিয়া আমি ঘৰলৈ যাম গোটেইকেইজন আমাৰ সিদ্ধ ওলাইছে মই দেখুৱাইছোঁ